হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আমি আজি ওলাইছোঁ বশিষ্ঠ মন্দিৰলৈ বুলি। বশিষ্ঠ মন্দিৰ যাব ওলাইছোঁ আমি দেওবাৰে ৰাতিপুৱা। আচলতে ব্লগটো কৰা সোমবাৰ আমি দেওবাৰে আৰম্ভ কৰিছিলোঁ ব্লগ, কিন্তু মই দিয়াত বহুত লেট হয় মোৰ ব্লগবিলাক। তো এয়া আমি গোটেই সোপাই একেলগে যাত্ৰা হ'লোঁ। মোৰ লগত আছে ঋতু আৰু এইফালে সুমিতা আৰু আনফালে আমাৰ কংকন, নয়ন আৰু এটা নয়ন নিবাৰণ। তো আমি গোটেই সোপা তাত ধুনীয়াকৈ পূজা অৰ্চনা কৰি লৈ আমি এয়া দেখিছোঁ, আমি পূজা কৰিলোঁ তাত ধুনীয়াকৈ। খুব ধুনীয়া পৰিৱেশটো আৰু গোটেই ইমান মানুহৰ ভিৰ। খানা এয়া সুমিতা, এয়া ঋতু, এয়া নিবাৰণ। আমি কিমান যে কি লেকচাৰ মানে হৈ গ'ল, পূজা কৰা হৈ গ'ল, খোৱা হৈ গ'ল। তো এতিয়া আমি ঘৰ যাব লাগে। ঘৰ আহি পাওঁতে আমাৰ ৰাতিপুৱা 5:30 বাজি হৈ গ'ল। তো আমি নেক্সট